क'क्राझाराव थानाय डक्टर सोबाब ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजनि प्रिन्सिपालनि हेंथायै फरायसाफोरनि खुदिसानाया दासान्दि फारि सोलिगासिनो दं। फरायसाफ्रा थार बिजिरनायखौ लानानै डक्टर सोबाब ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजनि लांगोनायाव गोख्रों सोमावसारनाय समावनो दिनै बिटिसिनि इनचार्जआव थानाय प्रिन्सिपाल सेक्रेटारि नरेन चन्द्र बसुमतारी, जइन्ट सेक्रेटारि अपूर्व बर्मन, बिटिसिनि सोलोंथाइ बिथोनगिरि जगदीश प्रसाद ब्रह्म आरो जइन्ट सेक्रेटारि फामि ब्रह्मआ नुजाथि फैनानै खौरां लाफैदों। बिटिसिनि बिबानगिरिफ्रा डक्टर सोबाब ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजाव सौफैनानै फरायसाफोरजों जेंनानि सायाव सावरायो। क'क्राझाৰৰ डक्टर सोबाब ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेज যোৱা বছৰ প্ৰভিঞ্চিয়েলাইজ হৈছে গভৰ্ণমেণ্টৰ আৰু ইয়াৰে মানে 29টা পোষ্ট ফেকাল্টি নন ফেকাল্টি চেংচন হৈছে। যিহেতু কলেজখন স্থাপন কৰা বহুত বছৰ হ'ল, 2006 আছিলে নেকি, 1996 আছিলে, মানে বহুত দীঘলীয়া তেনেকেই জৰাজীৰ্ণ অৱস্থাত বা ভেঞ্চাৰ হিচাপে চলি আছিলে। ইয়াত যথেষ্ট মানে ছাত্ৰ ছাত্ৰী আমি দেখিবলৈ পাওঁ, বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জিলাৰ পৰা আৰু বিভিন্ন দেশৰ পৰাও আহে। এতিয়া দেখা গ'ল যে মানে বিভিন্ন সমস্যাৰ জৰ্জৰিত বুলি ক'ব লাগিব। সেইকাৰণে আমাৰ যোৱা 2020 চনৰ 27 জানুৱাৰী যিটো BTR একৰ্ড মানে চাইন কৰা হ'ল, সেই একৰ্ডত ইয়াত দফাত মানে সোমাই দিয়া হৈছে যে কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজটো মানে প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে। সেই হিচাপে মানে অসম চৰকাৰে কৰি দিলে। কিন্তু এতিয়া দেখা গ'ল যে ইয়াত মানে যোৱাকালিৰ পৰা ছাত্ৰ ছাত্ৰীসকল এটা কাৰ্যসূচী লৈছে, প্ৰদৰ্শন কৰিছে, কিবা এডুকেশ্যনেল প্ৰগ্ৰাম লৈছে। প্ৰগ্ৰামৰ মানে এইবোৰ বুজ ল'বলৈ আজি আমি আহিলোঁ। আহি পেলাই দেখিলোঁ যে তেওঁলোক মানে স্মাৰক পত্ৰ প্ৰদান কৰিছে। স্মাৰক পত্ৰৰ মানে 1 নম্বৰ দাবী তেওঁলোকৰ আছে যে ইয়াৰে যোন অধ্যক্ষা প্ৰিন্সিপালজনীক অপসাৰণ কৰিব লাগে বা বৰ্খাস্ত কৰিব লাগে, কাৰণ মানে তেওঁ কলেজৰ উন্নতিৰ কাৰণে ভালদৰে কাম কৰা নাই। এই ধৰণৰ সেইবিলাক গোটেই 15টা দাবী সম্বলিত এটা স্মাৰক পত্ৰ প্ৰদান কৰিছে। মই ইতিমধ্যে আমাৰ মাননীয় চিফ মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ, তেখেতক মানে জনাই দিছোঁ আৰু হোৱাটছএপত প্ৰেৰণ কৰিছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলে যি ধৰণৰ ডিমাণ্ড কৰিছে, তেওঁলোক মানে তেওঁলোকৰ দাবীত মানে অটল হৈ আছে যে এই কাৰ্যসূচী মানে তেওঁলোক আচলতে স্থগিত ৰখাৰ মানে পক্ষপাতিত নাছিলে। তথাপি আমি মানে সৈমান কৰালোঁ যে আমি পজিটিভ মানে এটা আলোচনা কৰি, ওপৰ মহলৰ পৰা আলোচনা কৰি আমি এটা ভাল এটা পজিটিভ নিৰ্দেশনা দিম বুলি মানে তেওঁলোকক মানে প্ৰতিশ্ৰুতি দিলোঁ। আৰু আজিৰ ভিতৰতে আমি সন্ধিয়াৰ সময়ৰ ভিতৰত এটা মানে ৰিজাল্ট তেওঁলোকক জনাম বুলি কোৱাৰ কাৰণে তেওঁলোক এই কাৰ্যসূচী স্থগিত ৰাখিলে। আৰু ভেঞ্চাৰ হিচাপে যিহেতু চলি আছে, এইটো বিভিন্ন সমস্যাটো থাকিবই। মানে ইয়াত টিচিং ষ্টাফৰ সমস্যা আছে আৰু বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ সমস্যা। মানে এইমাত্ৰ আমি হোষ্টেল চাই আহিলোঁ, খুব মানে ডিপ্ল'ৰেবল কণ্ডিশ্যন, জৰাজীৰ্ণ অৱস্থাত মানে ছাত্ৰসকল মানে ইয়াত থাকি পেলাই পঢ়া শুনা কৰি আছে। আৰু মানে মই তেতিয়া ৰাতিপুৱা যিটো নিৰ্মীয়মান গাৰ্লছ হোষ্টেল সেইটো চাই আহিলোঁ। বাউণ্ডাৰী ৱাল যি কিছু মানে এৰেঞ্জমেণ্টটো কৰিলে তাত থাকিব পৰা যাব। আৰু এই গোটেই দিশটো চাই পেলাই আমি এইবাৰ একচুৱেলি গম পাই পেলাই বিটিচিৰ ফালৰ পৰা এইবাৰ আমি 50 লাখ টকা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাৰণে ধৰিছোঁ। প্লাছ কলেজখনৰ মানে ৰিকাৰিং এক্সপেন্স 12 লাখ টকা। ইতিমধ্যে ডিচেম্বৰৰ ভিতৰত এইখিনি টকা আমি মোকলাই দিম। গতিকে ইয়াত মানে দেখা গ'ল যে যিখিনি এক্সিষ্টিং ক্লাছৰুমছ আছে, এইটোও মানে জৰাজীৰ্ণ অৱস্থা আছে। 3 পাৰ্ট মানে ফুটিছে, পানী সোমাই বুলি কৈছে, ক্লাছ ল'ব নোৱাৰে। সেইবোৰ আমি চাই পেলাই মানে ৰিপেয়াৰিং হওক বা নতুন কনষ্ট্ৰাকশ্যন হওক, ক্লাছৰুম মানে বঢ়োৱাৰ কাৰণে এইটো ব্যৱস্থাটো কৰা হ'ব। প্লাছ হোষ্টেল বা অন্যান্য ফেচিলিটি কি কৰিব পৰা যায় আমি পৰ্যায়ক্ৰমে মানে কামবিলাক কৰি যাম, যে যাতে এইটো এটা আমাৰ বিটিচিৰ কাৰণে নট অনলি মানে বিটিচি মানে লোৱাৰ অসমৰ একমাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ। ইয়াত মানে মই বহুত ছাত্ৰ ছাত্ৰী দেখিবলৈ পাই মানে আমি আচলতে এনকাৰেজ হৈছোঁ যে মানে ছাত্ৰ ছাত্ৰীসকল মিউজিক আৰু আৰ্টছত বহুত মানে ইণ্টাৰেষ্ট আছে। গতিকে তেওঁলোক এই লাইনতো যদি ভালদৰে এটা স্ক'প বা ইয়াত যদি সুবিধাখিনি দিব পৰা যায়, নিশ্চয় তেওঁলোকেও মানে কেৰিয়াৰ গঢ়াত মানে সহায় হ'ব। অধ্যক্ষৰ ক্ষেত্ৰত কি তেওঁলোকে প্ৰথমটো ক'লোৱে যে 15টা দাবীৰ ভিতৰত মানে 1 নম্বৰটো মানে অধ্যক্ষাৰ মানে অপসাৰণৰ কথা তেওঁলোক উল্লেখ কৰিছে। মই ইতিমধ্যে প্ৰতিশ্ৰুতি দিছোঁ যে মানে এটা পজিটিভ মানে আমি বিহিত ব্যৱস্থা আজিৰ ভিতৰত এটা সিদ্ধান্ত দিম। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि 60